Hey guys, first of all কথা পাতো Angoorlata Dekar বিষয়ে। Angoorlata Dekaই এটা শেহতীয়া ইণ্টাৰভিউত কয় যে তেখেতে জুবিন গাৰ্গৰ লগত চিনেমা কৰিব ইচ্ছা কৰে। অৰ্থাৎ ৰাজনীতিলৈ যোৱা Angoorlata Dekak আমি আকৌ জুবিন গাৰ্গৰ নতুন চিনেমাত হয়তো দেখা পাব পাৰোঁ। মই আমাৰ সন্মানীয় জুবিন গাৰ্গ মহোদয়ক কিনা লগ কৰিছিলোঁ, নিজেই লগ কৰিছিলোঁ। আচলতে কি হ'ল, আমাৰ এনেকুৱা হৈ গ'ল যে প্ৰথম ভাগত চিনেমা কৰিলোঁ, তাৰপিছত অসমৰ মানুহে জনা হ'ল। তাৰপিছতে সেইখিনি সময়ত ভ্ৰাম্যমান থিয়েটাৰত যোৱাৰ খুব এটা তেনেকুৱা ধৰণৰ পৰিৱেশ হৈছিল। ভ্ৰাম্যমান থিয়েটাৰত গ'লোঁ, প্ৰায় 8 বছৰ থাকিলোঁ। এইবিলাক ঠাইততো বহুত জেগাত নাটক কৰি গৈছোঁ। গতিকে এটা গেপ হৈ গ'ল তেখেতৰ লগত। তাৰপিছতে আকৌ ৰাজনীতিত আহিলোঁ, তাৰপিছতো এটা বহুত ডাঙৰ গেপ হৈ গ'ল। গতিকে জুবিন দাটো জুবিন দাই নহয়, যেনেকৈ নহওক তেখেতৰ গান শুনি আমি কৈশোৰ যি যৌৱন এইবিলাক পাৰ হৈছোঁ। গতিকে আজিও জুবিন দাৰ গান শুনো। গতিকে জুবিন দাৰ লগত কাম কৰা ক'ৰবাত ক'ৰবাত সেইটো থাকি গ'ল যে কাম কৰা নহয়। সেইকাৰণে তেখেতক কৈছোঁ যে সময় থাকোঁতে যদি যেনেকৈ যিয়ে নহওক এটা যদি গানো কৰিব পাৰোঁ সেয়াও বহুত। নাজানো কি হয়, মই মোৰ মনৰ আশাটো কৈছোঁ। এতিয়া ভগৱানে কি দিয়ে তেখেতে কি চিন্তা কৰে, বাট মোৰ যিটো সান্তনা আছে কৈ পেলাই সান্তনাটো কৰি লৈছোঁ। নিশ্চয় নিশ্চয় আপোনালোকে আশীৰ্বাদ কৰিব যাতে কিবা কাম কৰিব পাৰোঁ। অভিনয়ৰ কথা কওঁতে আকৌ এটা অভিনয়ৰ লগত জড়িত নিউজটো হৈছে উৎপল দাসে মঞ্চত অভিনয় কৰি থাকোঁতে কোনো দৰ্শকে বেয়া কমেণ্ট পাছ কৰে। সেই মুহূৰ্ততে উৎপল দাসে মঞ্চৰ পৰা কি ক'লে তাৰে ভিডিঅ' ক্লিপ এটা দেখুৱাইছে। নেক্সট আপডেটটো হৈছে দীপলিনা ডেকাৰ ওপৰত। ৰিচেণ্টলি ছ'চিয়েল মিডিয়াত আপলোড কৰা ফটোখনক লৈ সামাজিক মাধ্যমত তোলপাৰ লগাইছে। বহু শুভাকাংক্ষীৰ মতে হাতখন হৈছে লুৰিনজ্যোতি গগৈৰ হাত। চ' আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব। জোনবাই কেছেটৰ যোগেদি অসমবাসীৰ মৰম বুটলিবলৈ সক্ষম হোৱা গায়ত্ৰী মহন্তই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আছামিজ ডিপাৰ্টমেণ্টত PhD ডিগ্ৰী লাভ কৰে। অভিনেত্ৰী গায়ত্ৰী মহন্তই লাভ কৰিলে PhD ডিগ্ৰী। অসমীয়া বিভাগত আনুষ্ঠানিকভাৱে PhD ডিগ্ৰী লাভ কৰে তেখেতে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ 30তম দীক্ষান্ত সমাৰোহত এই ডিগ্ৰী তেখেতে লাভ কৰে। এনেকে ভাষাৰে আচলতে বুজাব নোৱাৰিম, কিন্তু এয়া জীৱনৰ এক প্ৰাপ্তি বুলি ক'ব পাৰি। ইমান দিন যে কষ্ট কৰিলোঁ তাৰ এটা ফল আজি গুৱাহাটী বিশ্ববিদ্যালয়ে যি সন্মান প্ৰদান কৰিছে, এই মুহূৰ্ত মোৰ গোটেই জীৱনৰ কাৰণে স্মৰণীয় হৈ থাকিব। কোন বিভাগৰ পৰা কৰিছিল? মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা কৰিছিলোঁ আৰু মোৰ বিষয় আছিল মেঘালয়ৰ লোক উৎসৱৰ পৰম্পৰা আৰু পৰিৱৰ্তন। গায়ত্ৰী মহন্ত বাইদেউলৈ আমাৰ প্ৰত্যাহ্বান চেনেলৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।